ঐ তই আজিও স্কুল ড্ৰেছ পিন্ধি আহিছ পাহৰি গৈছো টপ আনিব টিউচন আছে যে আজি এনেকে যাম এতিয়া মানুহে দেখিলে কি হ'ব নেদেখে দিয়া ক এতিয়া কি খাবি ম'ম' চাওমিন হা এইখিনি দিলে হৈ যাব ম'ম' চাওমিন দুটা বস্তুতে খাব পাৰিবি যিকোনো এটা ল মই পইচা আনিছো তো হয় নেকি তে দুটাই অৰ্ডাৰ দি দে শুনচোন এই ফোনটো ল তোৰ মায়ে তোক ফোন কৰিব নিদিয়ে না আজিৰ পৰা এইটোত ফোন কৰিম মই অ'কে তুমি মোৰ বান্ধৱী প্ৰীতিক কিয় মেছেজ কৰিছিলা কোন প্ৰীতি এই যে মোৰ বেষ্ট ফ্ৰেণ্ডজনী অ প্ৰীতি তাইকতো মই তোমাৰ খবৰ ল'বৰ কাৰণেহে মেছেজ দিছিলোঁ তুমিও যে ইমান সন্দেহ কৰি থাকা না নাই সন্দেহ নাই কৰা তাই মোক কৈছে সেইকাৰণেহে কৈছো ব্ৰেকআপ লাগে নেকি তোমাক নাই 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 নালাগে মই ব্ৰেকআপ কৰি দিম কিন্তু আচ্ছা শুনা না এইবাৰ হোলীত তোমাৰ হাতেৰে মই প্ৰথম ৰং লগাম ৰঙা আবিৰেৰে মোক সেন্দুৰ পিন্ধাই দিবা হা তই কি এতিয়াও বাচ্চা আছ নেকি হা ক্লাছ 9ত পঢ় তই এতিয়াও বাচ্চা নিচিনা কথা পাতি থাক ঐ ব'লা দেৰি হৈ গৈছে টিউচনত থৈ আহা মোক পেট্ৰলৰ পইচা আনিছ আনিছো বল তেতিয়াহ'লে বল আহ